हेलो बंधुসকল কি খবৰ সকলোৰে মই আঞ্জনী পুনৰ স্বাগতম জনাইছো আপোনালোকক আৰু আজি মই এটা মেকআপ তৈয়াৰ কৰিব ওলাইছো বন্ধুসকল আৰু মোৰ আজি মেকআপটো হৈছে ব্লেক শাৰীৰ লগত এটা মেকআপ লুক দিব বিচাৰিছো ব্লেক শাৰী ৰেড শাৰী কালাৰটো তো একদম এক্টিভ কালাৰ হইনে এটা বিয়াৰ পাৰ্টি পিন্ধিবলৈ কিমান ভাল লাগে ব্লেক শাৰী ৰেড শাৰী সো আহকচোন আপোনালোকক দেখাও মই কেনেকৈ মেকআপ কৰোঁ আৰু ব্লেক শাৰীৰ লগত লুকটো কেনেকুৱা লাগে তো আপোনালোকে চাই থাকক আজিৰ এই ভিডিঅ'টো সো ৰাজাৰ মই লগাই লৈছো আগতে মই এতিয়া মই লগাম প্ৰাইমাৰ আছে মোৰ ব্লু হেভেনৰ প্ৰাইমাৰ আপোনালোকৰ যিটো প্ৰাইমাৰ অৱেলেবল আছে আপুনি সেইটো লগাই সো মই প্ৰাইমাৰ এপ্লাই কৰি ললো এতিয়া মই ফাউণ্ডেশ্যন ইউজ কৰিম ফাউণ্ডেশ্যন লৈছোঁ লেকমি ফাউণ্ডেশ্যন এইটো ফাউণ্ডেশ্যনটো বহুত ভাল আৰু হাই কভাৰেজ দিয়ে মুখখন গোটেই কভাৰেজ কৰি দিয়ে মই এটা বিউটি ব্লেণ্ড দি মই ডাৰ্ক কৰি লগাই লওঁ আপোনালোকে ফাউণ্ডেশ্যন লগালে যেতিয়া বিউটি ব্লেণ্ড দি যেতিয়া ডাৰ্ক কৰি লগাব সো মই ফাউণ্ডেশ্যন এপ্লাই কৰি ললোঁ এতিয়া মই কনচিলাৰ লগাম এতিয়া কনচিলাৰ মই য'ত হাইলাইটাৰ কৰিম সেইটো এৰিয়াত মই কনচিলাৰ লগাই লওঁ চকুৰ তলৰখিনিত এনেকৈ হাইলাইটাৰ ইউজ কৰিব য'ত তাতে আপুনি কনচিলাৰ লগাব এইটো এৰিয়াত হাইলাইটাৰ লগোৱা যায় এইটো এৰিয়াত তাৰপিছত এইখিনি তাৰপিছত নাকটো এতিয়া মই বিউটি ব্লেণ্ড দি পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা এতিয়া মই মেকআপ পেলেট ইউজ কৰি মোৰ আইব্ৰজৰ কাৰণে মই ইয়াৰ পৰা ইউজ কৰি মিলাও মেকআপ পেলেটৰ পৰা ইয়াতে সব থাকে ইয়াতে মেকআপ আপোনাৰ ব্লাছাৰ থাকে হাইলাইটাৰ থাকে সবখিনি সেট ইয়াৰ ভিতৰতে আপুনি পাব আৰু ইয়াতে মোৰ আইব্ৰজটো ফিল আপ কৰিব পাৰিম ইয়াৰ পৰাই সো মই আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰা মই আগৰ মেকআপটো মই ইউজ কৰিছিলোঁ এইটো মেকআপ পেলেটৰ পৰা এইটো মই আইব্ৰজ ফিল আপ কৰি ল'ম আইব্ৰজটো মোৰ ফিল আপ কৰা হৈছে এতিয়া মই কইন দি ভালদৰে এবাৰ ব্লেণ্ড কৰি লওঁ যদিও ক'ৰবাত লগা নাই তেন্তে লাগি যাব সো হৈ গ'ল এতিয়া মই আইব্ৰজটোৰ এই সাইডত মই কনচিলাৰ লগাই ল'ম যাতে দেখাত অলপ ভাল এতিয়া মই আই মেকআপ কৰিম আই মেকআপ কৰাৰ কাৰণে মই কনচিলাৰ অলপ চকুত লগাই ল'ম ব্ৰাছেৰে মই সো মই যিহেতু ব্লেক শাৰী পিন্ধিম তো ব্লেক শাৰীৰ লগত মই আইটো অলপমান স্মোকি দিম মানে আইলাইনাৰ নলগাওঁ মই হিলাৰী ৰডৰ পৰা মই এইটো পেলেট লৈছোঁ ইয়াৰ পৰা মই আগতে ডাৰ্ক কালাৰ মই চকুৰ ওপৰখিনি লগাই ল'ম সো মই এইটো মিলাও মেকআপৰ পেলেটৰ পৰাই মই ইয়াৰ পৰাই মই এইটো কালাৰ লৈছোঁ যিহেতু মই ব্লেক স্মোকি দিম ব্লেক শাৰী পিন্ধিম সো অলপ চকুত খিনি মই অলপ ব্লেক ৰাখিছোঁ আৰু এইটো কালাৰ দিম মই আইলাইনাৰ মই নলগাওঁ মই এইটো দ্বাৰা ব্লেক স্মোকি দিম যিহেতু তো আইলাইনাৰ নলগালেও হ'ব আই মেকআপটো বেছি হেভি দিয়া নাই
লাইট কৰি ৰাখিছোঁ আৰু অলপ ওপৰখিনি ব্লেক স্মোকি অলপ লাইটলি দিছোঁ ইমান বেছি কৰি দিয়া নাই কাৰণ মই হেভি কৰা নাই আই মেকআপটো চ' এতিয়া মোৰ আই মেকআপটো হৈ গ'ল এতিয়া মই মাস্কাৰা এপ্লাই কৰিম চ' মোৰ মাস্কাৰা হ'ল লগোৱা এতিয়া মই কণ্ট্ৰল কৰিম কণ্ট্ৰল কৰিবৰ কাৰণে মই এইটো এডিএছ কণ্ট্ৰল লৈছোঁ কণ্ট্ৰল এইখিনিৰ পৰা এইখিনিলৈকে কৰি ল'ম পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরানৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ব্লাছাৰ লৈছোঁ ব্লাছাৰ মই এইটো কালাৰটোৰ পৰাই লৈছোঁ ব্লাছাৰ গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মন জোচনা চ' মই ব্লাছাৰ হৈ গ'ল এতিয়া মই যিটো মই আইব্ৰ'জৰ যিটো ব্লেক স্মোকি দিছিলোঁ এইটো পেলেটৰ পৰা চ' এইটো পেলেটৰ পৰাই মই লোৱাৰ আইজত অলপ ব্লেক স্মোকি দি দিওঁ এতিয়া মই ইনাৰ কৰ্নাৰত মই অলপ হাইলাইটাৰ লগাই ল'ম ইয়াতে যাতে আই মেকআপটো অলপমান চাইনিং হৈ থাকে এতিয়া মই হাইলাইটাৰ ইউজ কৰিম হাইলাইটাৰ কাৰণে মই এইটো পেলেটৰ পৰাই লৈছোঁ ইয়াৰ পৰা হাইলাইটাৰ ল'ম মই তো ব্ৰাছেৰে লগাম মই যোনটো এৰিয়াত মই কনচিলাৰ এপ্লাই কৰিছিলোঁ তাত মই হাইলাইটাৰ ইউজ কৰিম নাকত হাইলাইটাৰ ইউজ কৰিছোঁ আৰু এইখিনিত মই কনচিলাৰ লগাইছিলোঁ মই ইয়াতেও হাইলাইটাৰ ইউজ কৰি ল'ম অলমষ্ট মোৰ গোটেইখিনি মেকআপ হৈ গৈছে গোটেই ফেচটোৰ তো এতিয়া মই লিপষ্টিক এপ্লাই কৰিম তো লিপষ্টিক হৈছে মোৰ মিছ এডিএছ মেট লিপষ্টিক এইটো হৈছে নিউড নহয় এইটো পিংক তো বন্ধুসকল মোৰ গোটেইখিনি মেকআপ হৈ গৈছে তো এতিয়া মই শাৰী পিন্ধি কিনে আহি আপোনালোকৰ ওচৰত চ' বন্ধুসকল এয়া হৈছে মোৰ ফাইনেল লুক ব্লেক শাৰীৰ লগত এনেকুৱা লগত কি ধুনীয়া লাগে নহয়নে আৰু বিয়া চিয়াত গ'লেতো ক'বই নালাগে একদম এট্ৰেক্টিভ লাগিব ব্লেক আৰু ৰেড আৰু যিসকল ছোৱালীবিলাকতো ব্লেক শাৰীটো বহুত ধুনীয়াই লাগে ব্লেক শাৰীটো বেছি চইচ কৰে চ' আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু মেকআপ লুকটো ভাল পালে যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আশা কৰোঁ আপোনালোকৰ মৰম চেনেহ এনেকৈ দি থাকিব আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ ওচৰত লৈ আহিম চ' আজিলৈ আহিছোঁ